হেল্ল' এভৰিৱান, দুৰ্গা পূজা আহিলে নহয়নে? এয়া পূজাৰ কাপোৰ ল'লোঁ। আপোনালোকেও ল'লেনে? কমেণ্ট কৰিবচোন। এয়া মই আজি চাদৰৰ ছাইড পটিকেইটা কেনেদৰে চিলাই আপোনালোকৰ লগত দেখাম বুলি ভিডিঅ'টি কৰি ৰাখিলোঁ। এয়া চাদৰৰ ছাইড পটিকেইটা মই কাটি ল'লোঁ। দেখুওৱা ধৰণে কাটিব, একেবাৰে সহজ কাটিবলৈও চিলাই কৰিবলৈও, বেছি ইমান এটা দিগদাৰ নাই। গতিকে এয়া চাদৰৰ মূৰ দুটা মই চিলাই ল'লোঁ। দেখুওৱা ধৰণে দুটা ভাঁজ কৰি পেলাই চিলাই কৰি দিলোঁ। তাৰপিছত চাদৰৰ ছাইড পটিকেইটা কাটি ৰাখিছিলোঁ যে এইকেইটা চাওকচোন কেনেদৰে মই চিলাইছোঁ। যিটো চিধা ছাইড আছিলে সেইটো মই ভিতৰৰ পিনে ৰাখিছোঁ আৰু উল্টা ছাইডটো চাওকচোন বাহিৰৰ পিনে ৰাখিছোঁ। এনেদৰে মই 3টা ছাইড পটি যোৰা লগাই ল'লোঁ। এতিয়া ছাইড পটিকেইটা চাদৰৰ লগত চিলাই কৰি দিম। এয়া চাওকচোন দেখুওৱা ধৰণে ভাঁজ কৰিব। ভাঁজ কৰি লৈ এটা জেগা ঠিক কৰি ল'ব, কোনটো জেগাত আপোনালোকে চাদৰৰ পটিটো চিলাই কৰিব, যাতে সকলো ছাইডে আপোনাৰ এটা জেগাতে পৰে, দীঘল চুটি নহয় যাতে। গতিকে এনেকৈ আমি চিলাই গ'লোঁ ভাঁজ কৰি পেলাই। ভাঁজ কৰি কৰি যাব মূৰটো, যিটো চাদৰৰ ছাইডখিনি আছে ভাঁজ কৰি কেনে চাদৰৰ লগত চিলাই কৰি দিব। এয়া আমাৰ এক ছাইড হৈ গ'ল। আকৌ আনটো ছাইডৰ ফালেও চিলাব লাগিব। গতিকে এয়া মই কৈছিলোঁ নহয় 3টা পটি মোক লগা নাই, গতিকে মই কাটি ল'লোঁ। কাটি লৈ এয়া চাওক কেনেদৰে ভাঁজ কৰিছোঁ আৰু এই বগা আঁচডালতে মই একেদৰে চিলাই কৰিছোঁ। ওপৰতো মই এনেকৈয়ে বগা আঁচডালতে চিলাই কৰিছিলোঁ, তেতিয়া ঠিক জেগা হয়। এয়া চাওক কেনেদৰে ভাঁজ কৰি এক ছাইড চিলালোঁ আৰু এইটো আনটো ছাইডো চিলাম। গতিকে এয়া চাওক দুটা ছাইড মোৰ পটি লগোৱা হৈ গ'ল। একদমেই সহজ, আপোনালোকে ঘৰতে চিলাই কৰিব পাৰিব। গতিকে কেনেকুৱা পালে ভিডিঅ'টি কমেণ্ট কৰি জনাব। বাই বাই।